শ্ৰদ্ধাৰ ডক্টৰ আব্দুল কালাম ছাৰৰ কেইটামান উদ্ধৃতি যি আপোনাক সফলতা অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰিব। প্ৰকৃত সপোন এইটো নহয় যিটো আপুনি শুই থাকোঁতে দেখিছে। প্ৰকৃত সপোন সেইটোহে যিটোৱে আপোনাক শুবলৈ নিদিয়ে। সপোন 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 চিন্তালৈ ৰূপান্তৰিত হয় আৰু এই চিন্তাৰ ফলতেই কাৰ্য আৰম্ভ হয়। দুখ হৈছে সফলতাৰ মূল চাবিকাঠি। যদি আপুনি বিফল হয় কেতিয়াও চেষ্টা কৰাটো এৰি নিদিব, কিয়নো বিফলতাৰ অৰ্থ হৈছে শিকাৰ প্ৰথম প্ৰয়াস। আপোনাৰ লক্ষ্যত সফল হ'বলৈ আপোনাৰ লক্ষ্যৰ প্ৰতি একান্ত ভক্তি থাকিব লাগিব। আমি হাৰ মানিব নালাগে, তেতিয়া সমস্যাটোৱে আমাক পৰাজিত কৰিব নোৱাৰে। যদি এখন দেশ দুৰ্নীতিমুক্ত হ'ব লাগে আৰু সুন্দৰ মনৰ দেশ হ'ব লাগে, তেন্তে মই দৃঢ়ভাৱে অনুভৱ কৰোঁ যে 3জন মুখ্য সামাজিক সদস্য আছে যিয়ে এক পৰিৱৰ্তন আনিব পাৰে। তেওঁলোক হৈছে পিতৃ, মাতৃ আৰু শিক্ষক। সফল তেতিয়াই হ'ব যেতিয়া আপোনাৰ স্বাক্ষৰ অট'গ্ৰাফলৈ ৰূপান্তৰিত হ'ব। যদি আপুনি সূৰ্যৰ দৰে জিলিকিব বিচাৰে, প্ৰথমে সূৰ্যৰ দৰে জ্বলিব লাগিব। আপুনি অতুলনীয়। আপুনি আপোনাৰ নিৰ্ধাৰিত স্থানত উপস্থিত নোহোৱালৈকে কেতিয়াও যুঁজ বন্ধ নকৰিব। জীৱনত মহৎ লক্ষ্য ৰাখিব, নিৰন্তৰ জ্ঞান আহৰণৰ বাবে চেষ্টা কৰিব, কঠোৰ পৰিশ্ৰম কৰিব আৰু এক মহান জীৱন উপলব্ধি কৰিবলৈ সদায় অধ্যৱসায় কৰিব।